নমস্কাৰ, মই এটা নতুন ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ আৰু আপোনালোকক আজি দেখাম মই বিহু আৰু কেইবাখনো বিহু দেখাম। চাই থাকক সম্পূৰ্ণ ভিডিঅ'টো শেষলৈকে। আৰু এইযোৰ হৈছে মৈদামণি গাঁৱৰ হুঁচৰি, চাওঁচোন আকৌ সকলোৱে।
তাৰপিছতে আহি গ'লোঁ মই হোটেললৈ আৰু হোটেলত আমাৰ এয়া ফলঙনি গাঁৱৰ হুঁচৰি মাৰি আছিলে চ' আমি হুঁচৰি যোৱা দেখাম আপোনালোকক আৰু ভিডিঅ'টো স্কিপ নকৰাকৈ চাই থাকক সকলোৱে। কি কৈছা? ব্লগ বনাইছোঁ দাদা আৰু ময়ো নাচিছোঁ দেই, কেনেকুৱা হৈছে কমেণ্ট কৰি জনাব। আৰু হোটেলত বিহু মাৰাৰ পাছতে আমাৰ বছৰ ঘৰলৈ আমি গ'লোঁ বিহু মাৰিবলৈ। কণমানিজনী ওলাই আছিলে আমাৰ লগত বিহু নাচিবলৈ, দেখিছেনে বাৰু? বহুত মৰম লগা তাই। চাওকচোন ভিডিঅ'টো। আৰু ভিডিঅ'টো বেয়া নালাগিবলৈ কোনো কথাই নাই, কাৰণ বিহু হুঁচৰি দল কেইবাটাও আমি দেখালোঁ। লাইক কমেণ্ট শ্বেয়াৰ কৰি
ৰাতি কেইটা বাজিছে? ৰাতি 12টা বাজিছে আৰু সেই আমি ঘৰ যাওঁ যে 4-5ত। বাই বাই, গুড নাইট।